পোনপ্ৰথমে মই মোৰ MLA টিকেট লেহৰাম বড়ো ডাঙৰীয়াৰ বিদেশী আত্মাৰ শান্তিৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে আজি তামোলপুৰ জিলা UPPL দলৰ মানে গোটেই অধিকাৰীসকলক লগত লৈ আগন্তুক যিটো উপনিৰ্বাচন সেই উপনিৰ্বাচনৰ বিষয়ে মোক যেটো এইটো সমষ্টিৰ কাৰণে ইনচাৰ্জ হিচাপে পাতি দিছে দলে তাৰ কাৰণে মই আজি আহি এই তামোলপুৰ জিলা আমাৰ ব্লক তথা প্ৰাইমাৰী আৰু আমাৰ বুথ লেভেল কমিটিবিলাক কেনে ধৰণৰ আছে বৰ্তমান স্থিতিটো কেনেকুৱা আমাৰ ৱৰ্কাৰবিলাকৰ বৰ্তমান আগন্তুক নিৰ্বাচনৰ কাৰণে কিমান ৰেডি হৈ আছে এইটোৰ বিষয়ে আজি বুজ ল'বলৈ মই আহিছিলোঁ ইয়াৰ লগত আমাৰ BTR MCLA তেখেত মাধৱ চেত্ৰী তথা আমাৰ UPPL দলৰে কেন্দ্ৰীয় উপসভাপতি আছে তেখেতৰ লগত আহি আজি সেইখিনি দলীয় স্থিতিৰ ওপৰত আমি আলোচনা কৰিছোঁ আৰু বিভিন্ন বিষয়ত আমি পৰ্যালোচনা কৰিছোঁ যাতে আগন্তুক যিটো নিৰ্বাচন সেই নিৰ্বাচনটোত আমি আমাৰ যিটো মিত্ৰজোঁটৰ চৰকাৰ আছে আমাৰ অসমৰ আৰু BTRত আমি যিহেতু UPPL BJP আৰু GSP আমি তিনিটা দলে মিলি আমি চৰকাৰ গঠন কৰিছোঁ আৰু ৰাজ্যটো আমি UPPL BJP আৰু AGP তিনিটা দলৰ আমাৰ মিত্ৰজোঁটৰ চৰকাৰ আছে আৰু আগন্তুক যিটো নিৰ্বাচন উপনিৰ্বাচন এই তামোলপুৰ সমষ্টিটো আমি কেনেকৈ আমাৰ মানে ভালে আমি ফলাফলটো আমি আনিব পাৰোঁ ইয়াৰ বিষয়ে আমি আলোচনা চলাইছোঁ আৰু সঠিক দিশতে আমাৰ ৱৰ্কাৰবিলাকে আমাৰ নেতাবিলাকে কাম কৰি আছে মই আশা কৰোঁ যে আগন্তুক যিটো নিৰ্বাচন সেই নিৰ্বাচনত আমি আমাৰ দলীয় স্থিতি আমাৰ যিটো সবল আছে আৰু ইয়াতকৈ আমি কিছুমান পদক্ষেপ লৈ নিৰ্বাচনত যাতে আমি যেনেকৈ যোৱাবেলি 32,000 ভোটৰ ব্যৱধান আমি জয়লাভ কৰিব সক্ষম হৈছিলোঁ এই ব্যৱধান যাতে কোনো কাৰণতে কম নহয়গৈ এই ব্যৱধান আকৌ বেছি মানে হৈ আমি যাতে জয়যুক্ত কৰিব পাৰোঁ সেইখিনি কাৰ্যপন্থা আমি আজি আলোচনা কৰিছোঁ আৰু ভৱিষ্যতে তেনেকৈ আলোচনা চলাই এই নিৰ্বাচন আমি জিকি যাব পাৰোঁ সেইটোৰ কাৰণে আমি আলোচনা চলাইছোঁ দলীয় স্থিতিটো লাঘৱ হোৱাৰ ইয়াৰ প্ৰশ্ন নুঠে কাৰণ গণতান্ত্ৰিক প্ৰক্ৰিয়া তাত গণতন্ত্ৰটো আমি গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক মানে পদ্ধতিত চবৰে এটা ৰাইটছ থাকে সেই ৰাইটছত মানে চবেই সেই প্ৰক্ৰিয়াৰ লগত জড়িত হ'ব পাৰে তাত আমাৰ দলৰ ফালৰ পৰা টিকেট বিচৰাটো স্বাভাৱিক আৰু সেইটো প্ৰত্যেকটা ৰাজনৈতিক দলতে হয় আৰু সেইটোত আমি মানে ভাবোঁ যে গণতন্ত্ৰ সবল কৰাৰ কাৰণে যিটো ইয়াত মানে প্ৰতিদ্বন্দ্বী মানে লাগে আৰু দলৰ মাজত আমাৰ যে দলটো আমাৰ মজবুত স্থিতিত আমি যিহেতু আছোঁ যে আমাৰ দলৰ মাজৰ পৰা তেনেকেই যোগ্য এজন ব্যক্তি ইয়াত এজনেই নহয় বহুজন আছে সেইটোকে সূচাইছে সেইকাৰণে আমি নাভাবোঁ যে মানে কেণ্ডিডেট হ'বলৈ 3-4জন বা তাতকৈ বেছি ওলোৱা মানে আমাৰ দলৰ স্থিতিটো দুৰ্বল হৈছে নেকি বা ক'ৰবাত আমাৰ সেইটো আমাৰ পলিচিত ক'ৰবাত কিবা এটা খেনা লাগিছে নেকি সেইটো নুসুচাই তো মই ভাবোঁ যে দলত তেনেকৈ কাম কৰিব আগুৱাই অহাটো আমাৰ দলৰ কাৰণে মংগল আৰু আমাৰ দলটো যে একেবাৰে সবল আমাৰ দলটোত যে তেনেকৈ যোগ্য ব্যক্তিবিলাক এজনেই নহয় বহুজন আছে এইটোকে মই ক'ব খুজিছোঁ गोजोनथाव खौरां क'क्राझार जिल्ला तिनालि लावरिपारायाव थानाय बड'लेण्ड एकाडेमि तिनालि फरायसालियाव 2021 आरो 2022 मायथाइनि गोदानै HS गिबि बोसोर आर्ट्स स्ट्रीमनि थाखाय मुं थिसननाय हाबाफारि सोलिगासिनो बे फरायसालियाव हौवासा आरो हिनजावसाफोरनि थाखाय आलादा आलादायै हस्टेलनि खाबु दं फरायनायजों लोगोसे फरायसालियाव गेलेनाय आरो हारिमु फोरोंनाय जायो मुं थिसननाय प्रस्पेक्टास बिलाइखौ होगासिनो जायखिजाया सोंलुनि थाखाय नैबे जानबुं नम्बराव फन खालाम 9101488399 आरोबाव 9101488399 बड'लेण्ड एकाडेमि तिनालि क'क्राझार